নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভালনে খবৰ? যোৱাটো ক্লাছত আমি পখিলা পদ্ধতি কেনেকৈ মাতিব লাগে সেই বিষয়ে গম পালোঁ আৰু আজি পখিলা পদ্ধতিৰে সেই পাঠটিৰ আমি কেইটামান যুক্তাক্ষৰ শিকিবলৈ চেষ্টা কৰিম আৰু যুক্তাক্ষৰবোৰ দ্বিতীয় শ্ৰেণীৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু শিকিবলগীয়া এটা বিষয়। যুক্তাক্ষৰবোৰ জানিলেহে তোমালোকে বানানবোৰ মাতিব পাৰিবা আৰু লিখিব পাৰিবা। গতিকে যুক্তাক্ষৰবোৰ শিকাটো অত্যন্ত জৰুৰী আৰু ইয়াৰ আগতে আমি প্ৰথমতে জানিব লাগিব যে যুক্তাক্ষৰনো কি। যুক্তাক্ষৰ হৈছে দুটা বা তিনিটা আখৰ লগ লাগি যিটো আখৰ সৃষ্টি হয় সেইটোকে যুক্তাক্ষৰ বুলি কোৱা হয়। যুক্তাক্ষৰ আমি প্ৰথমতে দুই ধৰণে শিকিব লাগিব। প্ৰথমতে আমি যুক্তাক্ষৰ গঠন কৰিব লাগিব, তাৰপিছত যুক্তাক্ষৰ আমি ভাঙি দেখুৱাব লাগিব। আমি এই দুইটা ধৰণে শিকিলেহে আমি বানানবিলাক জানিব পাৰিম আৰু যুক্তাক্ষৰবিলাক চিনিব পাৰিম। তেতিয়াহ'লে আহাচোন ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই আলোচনাটি আগবঢ়াওঁ। ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি প্ৰথমতে কেইটামান ৰেফকাৰ থকা যুক্তাক্ষৰ জানিবলৈ চেষ্টা কৰোঁ। ৰ যোগ মূৰ্ধন্য ষ লগ লাগি যুক্তাক্ষৰ হয় ৰয়সৰ শ। ৰয়সৰ শ যুক্তাক্ষৰ থকা শব্দ হৈছে হৰ্ষ, বৰ্ষ ইত্যাদি। ৰ আৰু জ লগ লাগি যুক্তাক্ষৰ হয় ৰয়্যৰ জ। ৰয়্যৰ জ যুক্তাক্ষৰ থকা শব্দ হৈছে গৰ্জন, দৰ্জা ইত্যাদি। ৰ আৰু ম লগ লাগি যুক্তাক্ষৰ হয় ৰয়মৰ ম। ৰয়মৰ ম যুক্তাক্ষৰ থকা শব্দৰ হৈছে কৰ্ম, ধৰ্ম ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল আহাচোন এইবাৰ আমি ৰকাৰ থকা যুক্তাক্ষৰ কেইটামান জানিবলৈ চেষ্টা কৰোঁ। প আৰু ৰ লগ লাগি যুক্তাক্ষৰ হয় পৈৰপ্ৰ। পৈৰপ্ৰ যুক্তাক্ষৰ থকা শব্দ হৈছে প্ৰণাম, প্ৰজা ইত্যাদি। হ আৰু ৰ লগ লাগি যুক্তাক্ষৰ হয় হৈৰহৰ। হৈৰহৰ যুক্তাক্ষৰ থকা শব্দ হৈছে হ্ৰদ, হ্ৰস্ব ইত্যাদি। এইবাৰ আমি ছাত্ৰ ছাত্ৰীসকল যুক্তাক্ষৰ ভাঙি দেখুৱাইছোঁ। তৈৰত্ৰ ত আৰু ৰ লগ লাগি তৈৰত্ৰ। তৈৰত্ৰ থকা শব্দ হৈছে পত্ৰ, ছাত্ৰ ইত্যাদি। মৈৰম্ৰ ম আৰু ৰ লগ লাগি মৈৰম্ৰ। মৈৰম্ৰ থকা শব্দ হৈছে নম্ৰ, তাম্ৰ ইত্যাদি। দৈৰদ্ৰ দ আৰু ৰ লগ লাগি দৈৰদ্ৰ যুক্তাক্ষৰ হয়। দৈৰদ্ৰ যুক্তাক্ষৰ থকা শব্দ হৈছে ভদ্ৰ, ছিদ্ৰ ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল আলোচনাটিৰ পৰা এটা কথা গম পোৱা গ'ল যে বৰ্ণটোৰ আগত যদি ৰ আখৰটো বহে তেতিয়াহ'লে বৰ্ণটোৰ ওপৰত ৰেফকাৰ চিন বহে আৰু যদি বৰ্ণটোৰ পিছত ৰ আখৰ যোগ দিয়া হয় তেতিয়াহ'লে বৰ্ণটোৰ তলত ৰকাৰ চিন আহে। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে দুটা প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰশ্ন দুটাৰ উত্তৰ কমেণ্টত মোক জনাবা। ১ নম্বৰ ৰয়্যৰ আৰু গৈৰগ্ৰ যুক্তাক্ষৰ দুটা ভাঙি দেখুওৱা। ২ নম্বৰ ৰ যোগ ব আৰু তালব্য শ যোগ ৰ যুক্তাক্ষৰ দুটা গঠন কৰি দেখুওৱা। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত ইমানেই আছিল। যদি ভিডিঅ'টি চাই তোমালোকে কিবা অলপ হ'লেও জানিব পাৰিছা বা শিকিব পাৰিছা তেতিয়াহ'লে মোক কমেণ্টত জনাবা আৰু যদি মোৰ কিবা ভুল হৈছে তেতিয়াহ'লেও জনাবলৈ একেবাৰে নাপাহৰিবা। মই শুধৰণি কৰিব চেষ্টা কৰিম আৰু ভিডিঅ'টি অন্য ছাত্ৰ ছাত্ৰীসকললৈও প্ৰেৰণ কৰি তেওঁলোকক চোৱাৰ সুবিধা কৰি দিবা আৰু এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। বাই।